ৱেলকাম মাই ইউটিউব চেনেল। এতিয়া মই আছোঁ বৰ্তমান বৰপেটা আৰু অমুৰাত মনসা পূজা চলি আছে। এই মনসা পূজা আপোনালোক দেখিবলৈ আছোঁ। ইয়াত বহুত মানুহ হৈছে, বহুত কৃষক মানে তেনেকৈ বলি হয়। ইয়াত মানে সকলো মানুহ মানে পাৰ ছাগলী মানে সকলোবিলাকে ইয়াত বলি কৰে। সকলোৱে আপোনালোক দেখুৱাই আছোঁ। এতিয়া মই বৰ্তমান ইয়াতে আছোঁ, আপোনাক সকলোৱে দেখাম। মোৰ ভিডিঅ'বিলাক সকলো চাই থাকক। চাওক এইখন গেটৰ ভিতৰে মানে প্ৰৱেশ কৰি ইয়াত সকলোখিনি গেট দিয়া আছে। চাওক এই মানে মেলাখন পাতিছে ইয়াত, এই মানুহ বহুত আহিছে। চাওক এই ভিতৰত প্ৰৱেশ কৰিছোঁ। এতিয়া প্ৰৱেশ কৰি মই আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। চাওক এইটো মন্দিৰ, এইটো মানে মনসা মাৰ মূৰ্তিটো ইয়াত ৰখা হৈছে। সকলোৱে চাকি বন্তি জ্বলাইছে। বহুত মানুহ আছে, বহুত মানুহ ইয়াত মানে বান্ধৱী বলি আছে। ডক্টৰ চাই আৰু বান্ধৱীয়া বলি দিব, বলি সকলোৱে চাই আছে। এইখিনিতে বলি দিয়া হৈছে। চাওক ইয়াত ওজাবলি আহিছে, ওজাবলি ইয়াত মানে পৰিৱেশন কৰি আছে। চাওক চাওক এইখিনিতে মানে ধান বৰষুণি লোৱা হৈছে। এই ধানখন মানে কিমান বছৰ পুৰণি আপুনি মানে অকণমান কৈ দিয়ক মোক। এই ধানখান 150 বছৰ ওপৰে হওক, কিয় 150 বছৰ ধৰিলোঁ আমি ক'ব পাৰোঁ মানে 150 বছৰ হৈছে। মানে ইয়াত মানে সকলো মানে পাঠ ছাগলী মানে সকলোৱে মানে বলি দিয়ে, সকলোৱে বলি আহি থাকে। বহুত দূৰৰ পৰা আহে মানে, বহুত দূৰৰ পৰা আহে, বহুত দৰ্শক আহে আৰু বলি পাৰ লৈ দেখান হেৰি থাকে, খোৱা থাকে, আহি মানে বলি কৰিব আহে। ঠিক আছে, আপোনালোকে যদি ইয়াত আহিব পাৰে, কোনোবাই যদি ইয়াত মনসা মন্দিৰৰ দৰ কিবা যদি ভাবে বা মনোকামনাৰ পূৰণৰ কাৰণে ইয়াত আহিব পাৰে। ইয়াত আহি আপোনালোকে বলি দিয়ক, আহক। এই আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰে অমুৰাত হয়। এই অমুৰাতে এইখন মানে থান আছে, এতিয়া আপোনালোকে আহিব পাৰে। হৈছে ইয়াত বহুত ডাঙৰ সময়, ইয়াত সকলোৱে আহিব পাৰে। ইয়াত এইটো এড্ৰেছ হয় বৰপেটাৰ মানে অমুৰা বুলি কয়। অমুৰাতে ইয়াত মানে উৎসৱটো পালন কৰা হয়। যদি আহিব পাৰে, ইয়াত আহিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকন দবাই দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।